Hello everyone, মোৰ চেনেল নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু আগৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু আপোনালোকে আজি আচলতে বিহু জলপান কৰিবলৈ লৈছোঁ আমাৰ ঘৰত তাকে ভাবিলোঁ বোলো ভিডিঅ'টো কৰোঁ ভকত আহিবই আৰু এতিয়া মই কালি কিবা বনালোঁ অলপ আজিও এতিয়া পিঠা কেইটামান বনাওঁগৈ আৰু গৰমে গৰমে দিম চাহৰ লগত আৰু জলপান খাব তেওঁলোকে তাকে চাওঁ ব'লকচোন আজি দিনটো কেনেকৈ পাৰ কৰোঁ আৰু ইয়াৰ লগতে মই সেই মেজি জ্বলোৱা ভিডিঅ'টো মাৰ্চ কৰি দিম আপোনালোকে চাবচোন আৰু বেছি সময় নাই বাৰু অকণমান 1 মিনিট 2 মিনিটমানৰ আছিলে এই ভিডিঅ'টোৰ লগতে মই জইন কৰি দিম ফাৰ্ষ্ট মেজি জ্বলোৱা এটা চাই ল'ব তাৰপাছতে আজিৰ দিনটো এই জলপান কৰাটো চাব আৰু আপোনালোকে ঠিক আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে মই ৰেডি কৰিছোঁ আৰু কেক দিছোঁ তিল পিঠা সজাইছোঁ জলপানৰ কাৰণে গুড় আছে এইফালে এইটো মই কালি চুজি দি বনাইছিলোঁ ভকতে বেছি নাখায় মিঠা আৰু এইফালে মই ডাঙৰ চচপেনত দিছোঁ গাখীৰ চাহ বনাওঁ আৰু উতলা নাই ঘৰৰে গাখীৰ আৰু ধুনীয়াকৈ কাৰা কেঁচা একাপ দি দিম ভকত আহিলে আৰু নাম তাৰ পৰাই দেখাই দিছোঁ আৰু আহিবলৈ বাকী আছে আৰু deh kalau ngomong
মানে খাবলৈ নোৱা মানে মানুহ সেইটো মানুহ লগাইছে ভাত খালে একদম কিটা ওলা ভাত খা কিটা ওলা ভাত খাই ইয়াৰ লগত গ'ল আৰু কোৱা পাছত চাই থাকিব মই এতিয়া খাই ল'বলৈ কলম মই জানো এই পানী খালি তহঁতি অঁ মই কৈ নাপানো কোমল চাউল ভাতকেইটা পাতি যাওঁ চব্জি পানী মই গৈয়ে পোৱা নাই আকৌ জিন্দগীত মই হেৰি আৰু মুই নাই মই মুইকেইটা থ'লে ভাবিছোঁ কোমল চাউল কেইটামান মুড়ি অকণমান গুড় লওঁ আৰু খাই লওঁ এতিয়া চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই পানি আৰু যদি আপোনালোক নতুন মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো নেক্সট ব্লগত লগ পাম বাই